হেল্ল' এভৰিৱান, ৰিমডিছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা পনীৰ আৰু কেপচিকামৰ ৰেচিপি লৈ আহিছোঁ। একদম কম মছলা দি বনাইছোঁ আৰু খাবলৈও বহুত ভাল হয়। গতিকে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। ইয়াৰ বাবে মই 250 গ্ৰাম পনীৰ লৈ লৈছোঁ আৰু এনেকৈ স্কুৱেৰ শ্বেপত কাটি লৈছোঁ। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কাটিব পাৰে। 2টা পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো মই এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ। 2টা বিলাহী লৈছোঁ আৰু বিলাহীটো মই চপাৰত কাটি লৈছোঁ। সৰু সৰুকৈ কাটি ল'লেও হ'ব। এটা কেপচিকাম লৈছোঁ আৰু কেপচিকামটো মই এইদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কেপচিকামটো ডাঙৰ ডাঙৰকৈ কাটিলেহে ভাল লাগে। এচামুচ আদা আৰু নহৰু বটা লৈছোঁ। এচামুচ জালুকৰ গুড়ি লৈছোঁ। আধা চামুচ ধনিয়া পাউডাৰ লৈছোঁ আৰু আধা চামুচ জিৰা পাউডাৰ লৈছোঁ আৰু এটা তেজপাত লৈছোঁ। এতিয়া কেৰাহীখন গৰম কৰি তাত জোখমতে তেল দি লৈছোঁ আৰু কাটি ৰখা পিঁয়াজ আৰু কেপচিকামখিনি দি লৈছোঁ। গোটেইখিনি অলপ সময় ভাজি ল'ম। সিজালৈকে ভাজিব নালাগে, অলপ এনেই ভাজি ল'লেই হ'ব। এয়া কেপচিকাম আৰু পিঁয়াজ ভজা হৈ গ'ল। এতিয়া সেই একেখিনি তেলতে 2 চামুচ বাটাৰ দি লৈছোঁ। বাটাৰ দিলে টেষ্টটো বৰ ভাল হয়। আৰু তাত এতিয়া তেজপাতটো দি দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ আৰু পিঁয়াজটো অলপ সিজালৈকে ভাজি ল'ম। আদা নহৰু পেষ্টখিনিও ইয়াতে দি দিছোঁ আৰু কেঁচা গোন্ধটো যোৱালৈকে গোটেইখিনি ভাজি থাকিম। ইয়াত এতিয়া বিলাহীখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে ভাজি ল'ম। হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ বিলাহীটো গলি যাবলৈ। ইয়াত এতিয়া মছলাখিনি দি দিছোঁ আৰু মছলাখিনি দিওঁতে সদায় গেছটো কমাই ৰাখিব লাগে, নহ'লে তলফালৰ পৰা মছলাটো জ্বলি আহিব পাৰে। আৰু কম গেছত এইদৰে গোটেই মছলাখিনি ভালদৰে ভাজি ল'ম তেল এৰালৈকে। ইয়াত এতিয়া ভাজি ৰখা পিঁয়াজ আৰু কেপচিকামখিনি দি দিছোঁ। আৰু এইদৰে 2 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াত পনীৰখিনি দি দিম। পনীৰখিনি মই অলপ ভাজি লৈছোঁ, আপোনালোকে নিবিচাৰিলে নাভাজিলেও হ'ব। আৰু গোটেইখিনি ভালদৰে লৰাই লৰাই ভাজি থাকিম। ইয়াত এতিয়া অকণমান গৰম পানী দি দিছোঁ সিজিবৰ বাবে। আৰু সোৱাদ অনুযায়ী অকণমান মই নিমখ দি দিম আৰু ভালদৰে উতলিবলৈ দিম। বহুত কম মছলা ব্যৱহাৰ কৰিছোঁ ইয়াত মই, কিন্তু খাবলৈও বহুত ভাল হয়। আৰু শেষত মই 2 চামুচমান টমেটো কেচাপ দি দিম। টমেটো কেচাপ দিলে টেষ্টটো বৰ ভাল লাগে, মিঠা মিঠা হয় অলপ। এয়া পনীৰ আৰু কেপচিকামৰ আঞ্জাখন ৰেডিয়ে হৈ গৈছে আমাৰ আৰু বেছি সময় নালাগে। ইয়াত আপোনালোকে যদি ক্ৰীম থাকে ক্ৰীম অলপো দি দিব পাৰে আৰু যিমান গ্ৰেভি খায় সিমানেই গ্ৰেভি বনাই ল'ব পাৰে জোখমতে পানী দি। মই আজি ইমানটোৱেই গ্ৰেভি কৰিছোঁ আৰু আমাৰ পনীৰ আৰু কেপচিকামৰ আঞ্জাখন ৰেডি হৈ গ'ল। যদি এইদৰে নাই খোৱা এবাৰ বনাই চাবচোন। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।